আজিকালি বাঁহ বেতৰ কাম মানুহে নকৰাই হ'ল। বাঁহ বেতৰ কাম উঠিয়ে গ'ল। সকলোৱে পাকা ঘৰ বনাব ধৰিছে না, সকলোৱে পাকা ঘৰ বনাইছে, চেংৰা খুলি পাকা মিস্ত্ৰী কৰিছে। এতিয়া আমাৰ বুঢ়া মানুহ আৰু নিবিচাৰে আৰু নামতে বাঁহৰ কামো নকৰে। এই হৰেণ ঠেত যদি মোক নামতি লাগৈ চলা মিলা বৰ যন্ত্ৰণাই হ'ল হয়। এই হৰেণৰ বাপাকটো আছে, সেইকাৰণে সেই বাপাকে তাতে বুঢ়া মানুহ না, তেওঁ চিনি পায় মোৰ পৰিয়ালটোৰ কথা ভাবি, সেইকাৰণে বাচাই কাম কৰিব মোক মাতে। সেই 2 পইচা দি কিবাকৈ মাটি দুটাক ডাঙৰ দীঘল কৰি আছোঁ। আপাটো নাপায়, বেয়া বস্তু খাই খাই লগৰ লগত দিনে ৰাতি মদ পপা গিলি 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 গুচি গ'ল। সেই বিকাশটো চলা বৰিটোও গুচি গ'ল বেলেগত তাকে। এতিয়া নাইকা দুটাক মই কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিব ধৰিছোঁ, কেনেকৈ খুৱে দীঘল কৰিব ধৰিছোঁ মইহে জানো। ভগৱানে কিমান দুখ চাইছে আৰু মোক কিমান দুখ দিছে একমাত্ৰ ভগৱান জানে। এই বাঁহৰ কামখিনি কিবাকৈ এইখিনি বানে পেলাই বাঁহক দিব পাৰিলি 2 পইচা পালোঁ হয়। আমাক রাখছা বানে না আমার রে হক লেগেছি কালি সুমন ভার্গব কঙ্কন হক লেগেছি মুকুনি রাখবো। আমিও যাম র কোন দুকে নাচ দেখে লৈ আনিম র, চিন্তা করব নালগে। আমাক নিবি না? যাম দেই, সঁচাকৈ যাম দেই, মাত্ৰ মোৰ অলপ কামখিনি শেষ হ'বা দি তাৰপিছত দিম দেই। এগলা নকৰিলে পইচা ক'ত পাবি হা? আজিকালি মানুহে বাঁহ বেতৰ কাম নকৰাই হ'ল বুজছা। সকলোৱে গোটেই পাকা কামেই কৰে। চেংৰা চেংৰা চলি গেলা পাই না, পাই পেলাই ডাঙৰ গোটাই মিস্ত্ৰী মাতি সকলোৱে পাকা কাম কৰিব ধৰিছে। বাঁহ বেতৰ কাম উঠবই লাহে লাহে। হৰেণ ঠেৰ যদি মোক নামতে মোৰ লেঠাটোৱে মূল্য বুজছা না। এই হৰেণৰ বাপাকটো বুঢ়া মানুহ, তাকে বয়সৰ মানুহ, সেইকাৰণে হৰেণে মোক মাতি নি পেলাই বাঁহৰ কামখিনি পাবে। সেইকে 2 পইচা পাইছোঁ বুজছা। মই কিন্তু তাতে গ্যালারির টিকেট নহয় হব, মই কিন্তু চাও খাম। ৰাসত যাম দেই, থিয়েটাৰো চাম বুজছা। টিকেট চিকেট নালগে, মোৰ চিনা আছে গোটাই। আৰু তই যে খাম বুজছা এগলা খাম হেলা বয়া বস্তু জানছা। হেলা নাৰী আন কেঁচে আন যি সেই না হেলা খাব নালগে। তাতকৈ আমি আমাৰ তাৰে মহিলা গোটগিলাখানে দোকান পাতিছি, তাতে আমি থৌগাকৈ খাম জানা। কি ধুনীয়া ধুনীয়া সেনেকৈ বস্তু বানাইছি, সেইগিলা খালি আমাৰ পেটৰো অন্যায় নকৰে বুজছা না। হেলা খুৱাই আনিম, চিন্তা নকৰিবি। নৰা বাপৰে বাপ, মোৰ গেলাৰী মস্ত ভয় লাগে বুজছা। তাৰপে যদি কিবাকৈ কৰিব লাগে এই কঁকাল চকাল ভাঙিব এই বুঢ়া বয়সত হে। বাপৰে বাপ, তাতে চাব নৰা। চিয়াৰত চাম দে, আমি চিয়াৰত চাম দে। দাইদেউ ক'ত গৈছে একবাৰ বিচাৰ কৰ, তাকো কওঁ, তাকো অলবা কবি বুজছা না। তাক খবৰ কৰ একবাৰ।
লাগে বোলে তে দে মই গাছে ধুই ওলাং দে এই তই গা ধুয়া আৰু আউবে যি ৰান্ধছি তই ধুও তাতে খাই পেলাই অলপ বাগাত দি যা ঘুমটি মাৰ দে আমি ৰাতিকে যাম যা দে অলপ মানুহ চানুহ পাতলা হ'ব বুজিছ না মানুহ চানুহ পাতলা হ'লি আমি ৰাস্তাই ভাল পাম আৰু আজি ৰাতি কৈ দিম দে ৰাস্তা বঢ়িয়া চিন্তা নকৰিবি বুজিছা এতিয়া ৰাস্তা বঢ়িয়া লাগব যি ৰান্ধছি খা আৰু ঘুমটি মাৰ যা সোনকালে যা চিয়াকাৰ কেইখান চাবি দোকান চাব লাগব দে নহ'লে কি ৰাতি যাব দোকান নহয় যা আমি আশাতে যাম আৰু ভালকে তই চিয়াৰত বহি আউজে আউজে ধুনীয়াকে ভৰি চৰি তুলি যাম বুজিছ না মানুহ চানুহ বেছি ভিৰ নহয় ঠিকেই পোহৰ হৈ যাব আৰু ৰাতি এতিয়া পোহৰ হ'ব আমি ৰাস্তাতে লাহে লাহে ঘূৰি গুচি আহিম কি চিয়াকাৰ এখন বাবুয়া তোমার এখন টিকেট টিকেট দেখো না দে রাতিপুৱা আজি 1টা বজা আরম্ভ হব রাতিপুৱা শেষ হব রাখছা আকই না সান এই বুড়ার কম বুদ্ধি নহয় খোলা থিয়েটার দেখে আৰু এটা এটা ভকা পিঠা খুৱাই এই বুড়ার কম বুদ্ধি নহয় নাযাং মই নাচা যদি নাই দে মইহে জানো খোলা থিয়েটাৰ আৰু ভকা পিঠা কিয় খুৱাব ওলাইছোঁ তন্থক টকা পইচাৰ কিমান য'ত মইহে জানিছোঁ আৰু তন্থে যদি নাচা উপায় নাই আৰু মই কি কৰিম এই আউবেক দেখিলোৱে মই ৰাস্তাই গুচি আহিম বুজিছা যা তন্থে যি কৰা কৰগে যা আমাৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব লগতে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই নহ'লে কিন্তু বমকি উঠিম নমস্কাৰ